সকলোকে পোনপ্ৰথমে জনাইছোঁ দুৰ্গা পূজাৰ শুভকামনা। আৰু আজি যিহেতু বিজয়া দশমী, তো মই আহিছিলোঁ মোৰ মামাহঁতৰ ঘৰত, আৰু মামাহঁতৰ ঘৰৰ পৰা ঠিক ওচৰতে আছে আপোনাৰ বিল্লেশ্বৰ দেৱালয়। তো সেয়ে তাত গৈ অকণমান সেৱা কৰি আহোঁ। তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। এইখন হ'ল হাফৰৰ পূজা। ইয়াত প্ৰত্যেক বছৰে খুব ডাঙৰকৈ দুৰ্গা পূজা উদযাপন কৰা হয়, কিন্তু এইবাৰ যিহেতু আপোনালোকে গমেই পাইছে ক'ভিড-19ৰ কাৰণে এনে সৰুকৈ পূজাখন পাতি থৈছে, কিন্তু গুৱাহাটীতকৈ ডাঙৰেই হৈছে। আৰু এয়া চাব পাৰে, কিছুমান ঠাইত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিলেও ধানবোৰ হ'বলৈ আৰম্ভ কৰিছে। গোটেই সেউজীয়া আৰু সেউজীয়া পথাৰবোৰ চায়ে ভাল লগা হৈছে। এই আগত দেখিছেনে, আগত একদম দেখাই নাযায়, ৰাস্তা দেখাই নাযায়। এখন ট্ৰাক গৈছে আগত, ট্ৰাকখনে ধোঁৱা এৰি এৰি আমাৰ অৱস্থা কিবা কৰি দিছে। আৰু এয়া আমি আহি পালোঁ বিল্লেশ্বৰ দেৱালয় বেলখৰ। এতিয়া বাইকখন ৰাখি লওঁ ৰ'ব। আমি এণ্ট্ৰি ঘূৰিলোঁ পিছৰ গেটেৰে। এতিয়া পিছৰ গেটৰ পৰা আগৰ গেটলৈকে যাওঁ, তাত ধূপ চাকি লওঁ, ধূপ চাকি লৈ কিনে আৰু আগৰ পৰা আপোনালোকক ভিতৰলৈ লৈ আহোঁ। আৰু আমি জাষ্ট আহি পালোঁ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় বেলখৰ। এতিয়া ভিতৰলৈকে সোমাম আৰু সেৱা কৰোঁ, আৰু লগতে আপোনালোকেও এটা ইয়াত সেৱা কৰি লওক। আৰু যিহেতু এইবাৰ ঘট পূজা উদযাপন কৰিব কৈছিল, এনেদৰে ঘট পূজা উদযাপন কৰা হৈছিল। দিয়ক আপোনালোকেও এটা ধুনীয়াকৈ সেৱা কৰি লওক। সেৱা কৰা হৈ গ'ল, আৰু এতিয়া ইয়াৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাওঁ, আৰু লগতে ইয়াত ব'টিং কৰিব পৰা এটা সুব্যৱস্থা আছে। তো ভাবিলোঁ অকণমান ব'টিং কৰি লওঁ। চাওক না, ইমান ধুনীয়া ঠাই। আপোনালোকে যদি এতিয়ালৈকে অহা নাই, তেতিয়াহ'লে আপোনালোকে এবাৰ আহি নিশ্চয় চাই যাব লগা ঠাই।
মাছেই মাছ। এতিয়া আছোঁ বটিং কৰি। এজন মানুহৰ মাত্ৰ 20 টকাত সম্পূৰ্ণ পুখুৰীটো 1 ৰাউণ্ড মাৰিব পাৰি। 1 ৰাউণ্ড মানে তাতে মানুহবিলাকে পুখুৰীটো ঘূৰিয়ে থাকে, আচলতে পাৰলৈকে নাযায়, কাৰণ পাৰলৈকে গ'লে যিহেতু বটখন দি দিব লাগিব, সেয়েহে তাতে পুখুৰীটোৰ মাজতে ঘূৰি থাকে। আৰু আজি আকাশখন চাওঁহে, কেনে এটা ধুনীয়া হৈ আছে। ৰ'ব বটখন দিয়ে কয়, ভাগৰো ধৰিছে আৰু এইফালে পাৰৰ পৰা চিঞৰিছে বটখন লাগে বোলে। মই ভিডিঅ'টো তাত আধাতে কৰিলোঁ। এতিয়া 4 দিনমান পিছত ঘৰত আহি ভিডিঅ'টো এডিট কৰিবলৈ ল'লোঁ। তো ভিডিঅ'টো কেনে পালে চাই জনাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। টিল দেন বাই বাই।